Hello friends, সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে ইমান ভাল ৰেছপন্স দিয়াৰ বাবে সকলোকে ধন্যবাদ দিছো। আৰু আজি মই একদম ৰাতিপুৱা শুই উঠি ব্লগটো ষ্টাৰ্ট কৰিছো। একচুয়ালি আমাৰ ঘৰত আজি এভাগ নাম পাতিছে, ককা আৰু আইতাৰ বছৰীকিয়া। তাকে আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিম আৰু লগতে ভিডিঅ'টো অলপ শেষ হ'লে মই এটা ভাল ৰেচিপি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। ব্লগটো ষ্টাৰ্ট কৰাৰ আগে মই দেখাব খুজিছো আমাৰ ঘৰৰ সৰু গাৰ্ডেনখন কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। এয়া মোৰ ককা আৰু আইতা, মই বহুত সৰু থাকোঁতে তেওঁলোক ঢুকালে। আৰু এয়া মায়ে সব যা যোগাৰ কৰি থৈছে, ভকত এতিয়ালৈকে আহি পোৱা নাই। আৰু এয়া ভণ্টি আৰু মই মেখেলা চাদৰ পিন্ধি ৰেডি। এয়া ভণ্টিয়ে ভকতৰ ভৰি ধুৱাইছে। এয়া ভকতে যা যোগাৰ কৰিছে। যিহেতু আমি ছ'চিয়েল ডিষ্টেন্সিং মানিব লগা হৈছে, সেইবাবে কেৱল 3জন ভকতকহে নিমন্ত্ৰণ দিব পৰা হ'ল। আচলতে এনেকুৱা কিছুমান অনুষ্ঠান ঘৰত পাতিলে কিবা এটা মনটো ভাল লাগে, নহয়নে বাৰু? নাম ভাঙিলে আৰু নামৰ পাছত এয়া প্ৰসাদ দিছে আৰু মই প্ৰসাদ খাই খুবেই ভাল পাওঁ। ইয়াত আছে বুট, মগু, কল, আনাৰস, আপেল, আম এইবোৰ। আৰু এতিয়া মই খাইছোঁ চিৰা, দৈ। ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, ভোকো লাগিছে। আৰু এইপিনে অলপ লুচি বনোৱাৰো যা যোগাৰ চলি আছে। ওচৰৰ খুৰী এজনীয়ে অলপমান সহায় কৰি দিছেহি। এয়া চাওক। ফুলা ফুলা লুচি খাই কোনে কোনে ভাল পায় প্লিজ কমেণ্টত জনাব। মইতো বহুতেই ভাল পাওঁ। আৰু লুচিৰ লগত আছে বুট দালি আৰু তাত অলপমান পনীৰো আছে আৰু এয়া হৈছে ধনিয়াৰ চাটনি। হে ফ্ৰেণ্ডছ, কালি ব্লগটো শেষ কৰা নহ'ল আৰু সেইকাৰণে ভাবিছোঁ মই ব্লগটোৰ শেষত এটা ইজি ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি। আৰু সেইকাৰণে মই এতিয়া লগালগ বজাৰলৈ গ'লোঁ আৰু কেইটামান বস্তু আনিছোঁ। এইকেইটা চাওক, দেখাই আছোঁ বাৰু কি বনাম মই, বস্তুকেইটাও দেখাই আছোঁ। তেনেহ'লে ব'লক চাওঁ। আৰু মই বজাৰৰ পৰা আনিলোঁ ব্ৰেড, এয়া শ্লাইচ কৰা হয়। আৰু লগতে আনিছোঁ 4 পেকেট অৰিঅ' বিস্কিট। একচুৱেলি মোক ভিতৰত মানে হোৱাইট ক্ৰীম থকা লাগিছিল, নাপালোঁ বজাৰত। সেইকাৰণে এইটো এটা নতুন আনিছোঁ, ব্ৰিটেনিয়া ট্ৰিট, অৰিঅ' বিস্কিটৰ নিচিনাই হয়। আৰু আনিছোঁ এয়া 2টা ডেইৰী মিল্ক। আৰু এইকেইটা দিয়ে মই এতিয়া মিঠা কিবা এটা বনাম। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত অলপমান গাখীৰ দি গোটেইখিনি বিস্কুট ভালদৰে গ্ৰাইণ্ড কৰি লৈছোঁ। এয়া হৈছে বিস্কুটৰ পেষ্ট। এতিয়া এখন কটাৰীৰে ব্ৰেডৰ চাৰিওকাষ কাটি ল'ব এনেদৰে। আৰু এনেদৰে টোটেল 12খনমান ব্ৰেডৰ ছাইডৰখিনি কাটিলেই হ'ব। এতিয়া এখন প্লেট লৈছোঁ আৰু বিস্কুটৰ পেষ্টখিনি প্লেটখনত এনেদৰে অলপমান দি লৈছোঁ। এতিয়া বিস্কুটৰ পেষ্টখিনিৰ ওপৰত ব্ৰেডকেইখন এনেদৰে লগাই দিছোঁ। তাৰ পাছত অলপমান সুগাৰ সিৰাপ ব্ৰেডকেইখনৰ ওপৰত এনেদৰে দি ল'ম।
কেকত যেনেদৰে দিয়ে এতিয়া আকৌ বিস্কুটৰ পেষ্টখিনি ব্ৰেড কেইখনৰ ওপৰত এনেদৰে সানি ল'ম ভালদৰে স্প্ৰেড কৰি লৈছোঁ এতিয়া এনেকৈ লেয়াৰ বনাই গৈ থাকিব আপোনালোকে যিমান পাৰে লেয়াৰ বনাব পাৰে এয়া আকৌ ওপৰত বিস্কুটৰ পেষ্ট দিছোঁ আৰু এনেদৰে গোটেইখিনি পেষ্ট সানি ল'লোঁ আৰু অলপমান কাম বাকী আছে আৰু এয়া পূৰা ফিনিচিং টাচ দি আছোঁ অলপ ডেইৰী মিল্ক এনেদৰে ৰুকি দিছোঁ ওপৰত দেখিবলৈও ভাল লাগে আৰু খাবলৈও ভাল লাগে আপোনালোকে বেলেগ বেলেগ ডিজাইনো দিব পাৰে আৰু এয়া ওপৰত দুটা কাজু দি অলপমান সজাই দিছোঁ লাগিছেনে কেকৰ নিচিনা ঘৰত যদি কেতিয়াবা কেকৰ একো সামগ্ৰী নাথাকে তেনেহ'লে এনেকৈ ব্ৰেড বা অৰিঅ' বিস্কুট দিও এনেকৈ বনাব পাৰে কমেণ্টত জনাব কেনেকুৱা লাগিল হে ফ্ৰেণ্ডছ আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ ব্লগটো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু আগলৈ কিছুমান ভাল ভাল ভিডিঅ' আপোনালোকৰ আগত দি থাকিম আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ ইমানেই বাই বাই